खुलुमबाय बडलेण्ड निउज 24 आव नोंथांमोनखौ बरायबाय। तामुलपुर जिल्लानि नाग्रिजुलिनि सिङाव थानाय 2 नं दङरगआव बरनदनि गेजेराव गं 14 नखरा नांथानानै दं। थांनाय मोनानिफ्रायनो गं 14 नखरनि सा 70 सुबुंफोरा नांथानानै दङ। लोगोसे नांथानानै दं नखरनि जिब जुनार। माथावरि बायनायनि जाहोनाव दै लोमजानानै दै गेजेरावनो दं नांथानानै गं 14 नखरफ्रा। दैबानाजों नांथानानै थानाय सुबुंफोरखौ बोखांनानै रैखाथि जायगासिम लांनो एनडीआरएफ आरो एसडीआरएफ बाहिनिया नुजाथिदों। दैबानाजों लोमसावजानाय जायगायाव तामुलपुरनि एमएलए जलेन दैमारी आरो बीटीसीनि इएम धर्मनारायण दासआ नुजाथिहैदों। तामुलपुर जिल्लायाव दैबानाजों गोबां खहा जानांबाय। तामुलपुर जिल्लानि सिङाव थानाय गोबां ओनसोलानो दैबानाजों लोमसावजानाय दङ। 2 नं दङरगाঁৱত বহু পৰিয়াল বৰষুণ আৰু আমাৰ বৰনদীৰ মাথাউৰি ছিঙাৰ কাৰণে ইয়াতে পানীত আবদ্ধ হৈ আছে। গতিকে আমি খবৰ পোৱাৰ লগে লগে মই বিধায়ক হিচাপে নিজে আহিছোঁ। সোনকালে কেনেকৈ আমি ৰেস্কিউ কৰিব লাগে লগে লগে আমাৰ একেলগে সংগ দিছে আমাৰ বিটিআৰৰ ইএম ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াও। যেটো আমি এটা প্লেনিং কৰিলোঁ যে কেনেকৈ মানুহ উদ্ধাৰ কৰিব লাগে। গতিকে ইয়াৰ কাৰণে ডিসি মহোদয়কো আমি জনোৱা হৈছে। এসডিআরএফ এনডিআরএফৰ লগত সবৰ লগত কথা পাতিলোঁ। এসডিআরএফ টিম পঠাইছে, টিম আহি পাইছে। আধা ঘণ্টামান পিছত আমি গোটাই মানুহখিনিক ৰেস্কিউ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। কিমান মানুহ আবদ্ধ হৈছে ইয়াতে মোটামুটি 60-70 জনমান মানুহে ইয়াতে আবদ্ধ হৈ আছে। মহিলা শিশুসকল আছে আৰু জীৱ জন্তুও আছে, গৰু ছাগলী তেনেকুৱা আছে। গতিকে চবকে উদ্ধাৰ কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি দেখিছোঁ এজন মানুহে পানীৰ মাজত এতিয়াও আবদ্ধ হৈ আছে। হয়, যেহেতু পানী বাঢ়িছে, ইপিনেও যাওয়া ইপিনেও অহা যোৱা কৰাৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে। গতিকে এসডিআৰএফৰ টিম যেহেতু আহি আছে, মানুহখিনি অলপ আবদ্ধ হৈ আছে। গতিকে ইহঁতক ৰেস্কিউ কৰাৰ কাৰণে যথেষ্টখিনি যিখিনি লাগতিয়াল আমাৰ প্ৰচেষ্টা এইটো আমি অব্যাহত ৰাখিছোঁ। যোৱা ৰাতি মাজনিশা মাথাগুৰি ভাঙি পানী সোমাই আহোঁতে 14টা পৰিয়াল আপোনাৰ বিপত্তিক জেগাত পৰি গৈছে। তো পানী সোমাই অহাৰ কাৰণে বহুখিনি মানুহ প্ৰায় 60-70 জন মানুহ তাতে আবদ্ধ হৈ আছে, 14টা পৰিয়াল। তাৰ কাৰণে উদ্ধাৰৰ কাৰণে ইতিমধ্যে এসডিআৰএফৰ টিম এনডিআৰএফৰ টিম আহি আছে। তো আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তেওঁলোকক উদ্ধাৰ অভিযান আৰম্ভ হ'ব আৰু তেওঁলোকক উদ্ধাৰ কৰিব পাৰিব। কি কাৰণত মথাউৰি ভাঙা বুলি আপুনি ভাবে? মথাউৰি ভাঙাৰ মেইন কাৰণ অবৈধ খনন হৈ থকাৰ কাৰণে মাজত বালিৰ ঢিপা তেনেকুৱা বনাই থোৱাৰ কাৰণে অবৈধ খনন কৰি পানীটো আপোনাৰ বৰনদীৰ লেফ্ট বেংক চাইডে সোমাই আহিছে। মাছ নদীতে যাব পৰা নাই, তাৰ কাৰণে অবৈধ খননৰ মেইন কাৰণ হৈছে। তো এইখিনি অলপমান চেক কৰিব লাগে ফৰেষ্টে। नोंथांमोना नायगासिनो दंमोन बडलेण्ड निउज 24। गोजोन्थों।